everyone, welcome back to my channel. Bitches love the gram. Oh wait, shit. আশা কৰো আপোনালোক সকলো ভালে আছে আৰু আজি লৈ আহিছো আপোনালোকলে এটা চিকেনৰ ৰেচিপি কাৰণ বতৰটো আজি বহুত ঠাণ্ডা আৰু খাবলৈ মন গৈছে চিকেন সেইকাৰণে ভাবিলো আজি চিকেন আনো অকমান বনাই খাওঁ বুলি আৰু কেনেকৈ বনাইছো আপোনালোকক দেখুৱাম একদম সিম্পল ভাৱে ঘৰতে বনোৱা চিকেন গতিকে আপোনালোকে ভিডিঅ'টো চাব শেষৰলৈকে আৰু যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে তেতিয়াহ'লে আমি বেছি কথা কৈ নাথাকোঁ দেৰি নকৰোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু বলক আমি মাংস বনাবলৈ মই প্ৰথমে কেৰাহীত তেল দিছোঁ আৰু তাতে দিছোঁ গোটা জিৰা কেইটামান আৰু তেজপাত আৰু লং আৰু এইখিনি ধুনীয়াকৈ আমি এতিয়া অকণমান ফ্ৰাই কৰি ল'ম তাতে দিছোঁ মই দুটা মিডিয়াম চাইজৰ পিঁয়াজ আৰু এইখিনি ধুনীয়াকৈ আমি অকণমান গোল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰি ল'ম তাতে দিছোঁ দুটা কেঁচা জলকীয়া আৰু এইখিনি এতিয়া ধুনীয়াকৈ আমি গোল্ডেন ব্ৰাউন হোৱালৈকে এয়া দেখিছে গোল্ডেন ব্ৰাউন হৈছে অলপ এনেকৈ পূৰা ফ্ৰাই কৰি ল'ব আৰু এতিয়া এইটো সময়ত আমি দি দিম আদা নহৰুখিনি অলপ থেতেলিয়াই দি দিছোঁ এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম আৰু ধুনীয়াকৈ কালাৰ অহাৰ পাছত এতিয়া আমি তাতে দি দিম এটা ডাঙৰ চাইজৰ আৰু বিলাহীটো ধুনীয়াকৈ মেল্ট হোৱালৈকে আমি ফ্ৰাই কৰিম আৰু দেখিছোঁ কিমান ধুনীয়াকৈ গলি গৈছে বিলাহীটো আৰু এতিয়া ইয়াতে আমি দি দিম আমাৰ মছলাখিনি আমি হালধি জিৰা ধনিয়া যি মছলা আমি ব্যৱহাৰ কৰোঁ গোটেইখিনি আৰু দি দিব একেলগতে আৰু এই মছলাখিনি বিলাহীৰ লগত ধুনীয়াকৈ আমি ভাজিম আৰু মছলাটো যিমানেই ভাজিব খাবলৈ সিমানেই টেষ্টি হ'ব মাংসটো আৰু গ্ৰেভিটো খাবলৈ ভাল হয় তেতিয়া আৰু আমি এতিয়া ধুনীয়াকৈ মছলাখিনি ফ্ৰাই কৰিম আৰু তেল ওলাই নোযোৱালৈকে আৰু দেখিছে অলপ তেল ওলাই গৈছে মছলাৰ পৰা আৰু এতিয়া আমি ইয়াতে দি দিম পানী দি দিয়াৰ পাছত মছলাখিনি ধুনীয়াকৈ বিলাহীৰ লগত মিলি যাব আৰু খাবলৈ তেতিয়া গ্ৰেভিটো বহুত টেষ্টি হ'ব আৰু এয়া ধুনীয়াকৈ মছলাটো উতলাৰ পাছত আমি তাতে দি দিছোঁ চিকেনখিনি আৰু চিকেনখিনি ধুনীয়াকৈ মছলাৰ লগত মিক্স কৰি ল'ম আৰু এইখিনি মাংস আপুনি যিমান পাৰে ন একদম চিমত সিজাব মানে চিমত সিজালে খাবলৈ ভাল লাগে আৰু সোৱাদ অনুযায়ী নিমখ দিব যিকোনো মাংস অকল চিকেন বুলিয়ে নহয় চব মাংসই চিমত সিজালে খাবলৈ বেছি ভাল লাগে আৰু ধুনীয়াকৈ লৰাই থাকিব আৰু এয়া দি দিছোঁ আলু আৰু মাংসত আলু দিলে খাই ভাল লাগে মাংসৰ আলুটো টেষ্টেই বেলেগ আৰু এয়া দেখিছে ধুনীয়াকৈ উতলিবলৈ আৰম্ভ কৰিছে চিকেনখিনি আৰু খুব এটা ধুনীয়া স্মেল আহিছিলে আৰু ধুনীয়াকৈ এইখিনি এতিয়া মই কম জুইত ফ্ৰাই কৰিম আৰু এয়া দেখিছে তেল ওপৰলৈ বিৰিঙি আহিছে মানে আমাৰ মাংস ধুনীয়াকৈ গ্ৰেভিটো হৈ গৈছে আৰু দেখিছে কিমান ধুনীয়াকৈ তেলটো ওপৰলৈ উপঙি আহিছে আৰু এতিয়া মানে আমাৰ চিকেন হৈ গ'ল ৰেডি এয়া ৰেডি হৈ গ'ল চিকেন আৰু এতিয়া আমি বলক প্লেটিং কৰি লওঁ ধুনীয়াকৈ আৰু এয়া চাওক কিমান ধুনীয়া লাগিছে দেখি কালাৰটো খুব বেছি ধুনীয়া হৈছিলে ভিডিঅ'ত ইমান ভালকৈ ধৰিব পাৰিছে নাই নাজানো কিন্তু কালাৰটো খুবেই বেছি ধুনীয়া হৈছে আৰু এনেকৈ আপোনালোকে বনাই খাব ঘৰত খুব বেছি টেষ্টি লাগে কম আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু তেতিয়ালৈকে আজিলৈ আহোঁ পুনৰ লগ পাম এটা নতুন ৰেচিপি লৈ